Hello guys, welcome to my YouTube channel Vikas Vlogs. আজি আমি গৈ আছো বহুত দূৰলৈ এতিয়া ঘৰৰ পৰা 30 কিলোমিটাৰ আহিলোৱে এটা যাব লৈছো আমি পাছিঘাট সানবন দেখি আছে এখন আপোনাৰ ভালকৈ দেখাই দিছো বাৰু এই দেখি আছে আপোনাৰ সিমেন্ট চাপৰি 12 কিলোমিটাৰ তাৰপিছত জুনাই হল 55 কিলোমিটাৰ পাছিঘাট 90 কিলোমিটাৰ এটা 90 কিলোমিটাৰ আছে মেবু 111 ডাম্বুক 140 বলক ভিডিওটো স্টার্ট কৰো আপোনালোক ভিডিওটো শেষলৈকে চাব যে আজি একদম ধামাকা হ'বলৈ গৈ আছে ভিডিওটো গতিকে বহুত লং জাৰ্নি আৰু ফাৰ্ষ্ট টাইম এনেকৈ বাইকত গাইজ এইটো আমি এতিয়া জুনাই পালোহি তাৰপিছত এইবিলাক অৰুণাচল যায় মানে অৰুণাচলৰ পৰা এনেকৈ সোমাব পাৰে অৰুণাচলৰ আহিব পাৰে গতিকে এতিয়া দেখিছে এইবিলাক ৰাস্তাবিলাক কেনেকুৱা ইমান ধুনীয়া চব একদম ভিডিঅ' ধামাকা ভিডিঅ' দি যাম আৰু এতিয়া দেই চাই দিব খালি আপোনালোকে চলক দেখ আমি পালোহি এতিয়া জুনাই দেখি আছে জুনাই টাউন পালোহি ইমান ডাঙৰ নহয় টাউনখন কিবা এটা চাহ কিবা এটা খাই লওঁ ব্লক হেল্ল' গাইজ মই ফাইনেলি পাই গ'লোঁ পাছিঘাট আৰু পাছিঘাটত এখন দেখি আছে বিশাল মাৰ্কেট অলপ বিশাল মাৰ্কেটত সোমাই পিনে অলপমান ব্লেংকেট চেংকেট লৈ ল'ম মানে ব'লক বিশাল মাৰ্কেটলৈ যাওঁ ঠিক আছে বিশাল মাৰ্কেট পাছিঘাট টাউন দেখাই আছোঁ আপোনাক ঠিক আছে পাছিঘাটত বিশাল মাৰ্কেট গাইছ বেংকত লৈ ল'লোঁ ৰাতি থাকিব লাগিব না ঠাণ্ডা লাগিব অলপ চাওঁ আৰু মাৰ্কেটখন গাইছ আমি এতিয়া যাব ওলাইছোঁ চিৰাং নদী ন চিৰাং নদীত অলপ দেখুৱাওঁ আপোনালোকক কেনেকুৱা কি অলপমান ময়ো চাম দেখা নাই কেতিয়াও গতিকে ব'লক গৈ থাকোঁ গাইছ এতিয়া আমি পাছিঘাটত আছোঁ মানে এতিয়া টাউনত আছোঁ আৰু আপোনালোকক টাউনখন দেখুৱাই দিছোঁ অলপ চাওক এই পানী যে দেখি আছে একদম চাইনাৰ পৰা আহি আছে বহুত দ কিন্তু পানীটো ন নদীখন মাছো আমাৰ মাছ ইয়াত